অধ্যক্ষ মহোদয়, অনাৰেবল স্পিকাৰ ছাৰ, মই এডুকেশ্যনৰ সম্পৰ্কে যেটো আহিছে মই এটা ক'ব বিচাৰিছোঁ কাৰ্বি আংলঙত আমাৰ ৱেষ্ট কাৰ্বি আংলঙৰ অধ্যক্ষ মহোদয় আমাৰ সাধাৰণতে মিনিষ্টাৰ ৰিপ্লাইৰ পিছত কোনো ধৰণৰ প্ৰভিজন নাথাকে তথাপি আপুনি যেহেতু নতুন বিধায়ক গতিকে আপোনাক প্ৰথমবাৰৰ কাৰণে আৰু শেষবাৰৰ কাৰণে মানে আমাৰ ৱেষ্ট কাৰ্বি আংলং অধ্যক্ষ মহোদয় থেংক ইউ ছ' মাছ ফৰ গিভিং দিছ অপৰচুনিটি আপুনি যে সুবিধা দিয়াৰ কাৰণে ধন্যবাদ দিছোঁ অধ্যক্ষ মহোদয় যে আমাৰ ৱেষ্ট কাৰ্বি আংলঙত গভৰ্ণমেণ্ট ডিগ্ৰী কলেজৰ অলৰেডি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কামটো হৈ গ'ল যে অনাৰেবল প্ৰাইম মিনিষ্টাৰে সেই গভৰ্ণমেণ্ট ডিগ্ৰী কলেজটো আধালা স্থাপন কৰা হৈছে আৰু সেই কামটো সম্পূৰ্ণ হৈ গ'ল ফাৰ্নিচাৰ হৈ গ'ল এতিয়া অনাৰেবল চিফ মিনিষ্টাৰৰ লগত মই আলোচনা কৰিছোঁ অধ্যক্ষ মহোদয় তেখেতে কৈছে এডুকেশ্যন মিনিষ্টাৰৰ লগত আলোচনা কৰি যাতে ক্লাছটো সোনকালে আৰম্ভ কৰিব লাগিব তাৰ মেন পাৱাৰ নাই তাৰ মেন পাৱাৰ দি দিলে হৈ যাব অধ্যক্ষ মহোদয় আৰু লগতে ইষ্ট কাৰ্বি আংলঙত এটা ইঞ্জিনিয়াৰিং কলেজৰ কাৰণে গভৰ্ণমেণ্ট অফ আছামৰ পৰা তেখেত এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা আমাক লিখিতভাৱে ৰিটেন দিয়া হৈছে এতিয়া গোটেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ কামটো হৈ গ'ল খালি এতিয়া ক্লাছটো আৰম্ভ কৰিব লাগিব অধ্যক্ষ মহোদয় গতিকে অনাৰেবল চিফ এডুকেশ্যন মিনিষ্টাৰক মই সেই কথাটো অৱগত কৰিব বিচাৰিছোঁ ঠিক আছে তেওঁ অৱগত হৈ গৈছে ৰিপ্লাই দিব মাত্ৰ ছাৰ